Hey guys, কেনে খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল সদায় নিচিনাকৈ বিন্দাছ আছোঁ সো আজি মই আপোনালোকক বানপানী মানে নদী এখনত আমাৰ ইয়াৰে ওচৰৰ নদী এখনত কেনেকৈ আপোনাৰ যেটো ট্ৰেক্টৰ এখন ভাহি গৈছে সো এই ট্ৰেক্টৰখন মানে পাৰ হৈছিল ইটো পাৰৰ পৰা হিটো পাৰ তো মই আজি আপোনালোকক দেখাম কেনেকৈ এইটো হ'বলৈ পালে So Bolokson, it has been raining since yesterday. So you know this situation is very bad, and everywhere the floods. So nothing is different here also. So you can see this situation in our area. So let's get started. মানে আপোনালোকক আমাৰ গাঁৱৰ অপোজিট সাইডৰ এইখিনি দেখাই লৈছো তাৰ পাছত আপোনালোকক নদীৰ পাৰলৈ লৈ যাম চাওক এতিয়া কেনেকুৱা হৈছে চাওক গাঁওখন পানী দেখিছেনে আপোনালোকে দেখিছে এয়াই আৰু সো মই আপোনালোকক এতিয়া গাঁৱৰ এঘৰ মানুহৰ তাত কেনেকৈ পানী সোমাইছে আপোনালোকক মই দেখাই আছোঁ কেনেকৈ হৈছে গোটেই পানী চোতালত মানে তেওঁলোকৰ ঘৰতো ভাত ৰান্ধিব অৱস্থা এনেকুৱা এটা নাই তো দেখিলে বেয়া লাগে আপোনালোকে কি ক'ব সো এনেকুৱা এটা পৰিস্থিতি হৈছে চাওক কেনেকৈ হৈছে গোহালিত গৰুৰ শুব পৰা নাই ৰাতি থাকিব পৰা নাই এনেকুৱা এটা অৱস্থাও হৈছে সো এয়াই আৰু গাঁৱৰ পৰিৱেশ পানী তাকেতো নচৰা হৈছে এতিয়া মানুহবিলাকৰ সো আপোনালোকে দেখিলে কিমান পানী হৈছে আপোনালোকে অনুভৱ কৰিব পাৰিছে তো এতিয়া পলম নকৰি বলক নদীৰ পাৰলৈ যাওঁ মই যে আগতে কৈছিলোঁ এই ঘটনাটো ট্ৰেক্টৰৰ বলকচোন চাওঁ অসুবিধাৰ বাবে ক্ষমা বিচাৰিছোঁ আপোনালোকে এইটো ভাৰ্টিকেল কৰি চাব লাগিব তো বেয়া নাপাব আপোনালোকে চাওক আপোনালোকে যদি ভিডিঅ'টো চাই আছে ডাঙৰ স্ক্ৰীন মানে ফুল স্ক্ৰীন কৰি চাব তেতিয়া আপোনালোকে সম্পূৰ্ণ ভালকৈ দেখা পাব তো ফুল স্ক্ৰীন কৰি লওক দেৰি নকৰি কি হে তেওঁলোকে কি বুলি ভাবে পানীক চাওকচোন কেনেকুৱা ধাৰ সুত আৰু তেওঁলোকে পানীৰ লগত মিলাব যায় ডোন্ট আণ্ডাৰষ্টিমেট দ্য পাৱাৰ অফ ৱাটাৰ এম আই ৰাইট গাইজ এইয়া দেখিছে কেনেকুৱা এটা বিপদজনক তেওঁলোকে কেনেকৈ পানীৰ ট্ৰেক্টৰৰ ওপৰৰ পৰা কেনেকৈ আপোনালোকে জঁপিয়াব এতিয়া চাব তেওঁলোকে কথমপি ৰক্ষা কৰিলে তেওঁলোকৰ জীৱন আৰু অলপ পাছতে আপোনালোকে দেখিবলৈ পাব ট্ৰেক্টৰখন কেনেকৈ উলট খাব এতিয়া চাব আপোনালোকে ট্ৰেক্টৰখন কেনেকৈ উলটি খাই যাব চাওকচোন এইয়া দেখিছে এই চাওক উলটি গ'ল দৈ পাল্টি খাই যাব এতিয়া চাই থাকক कंपनी का लगा আপোনালোকে দেখিলেনে মানুহবিলাকৰ কাম কেনেকুৱা কৰ্ম কেনেকুৱা তেওঁলোকে জানেই ইয়াতে পানী ইমান সম্ভৱ নহয় ইমান ধাৰ পানী তো তথাপিতো তেওঁলোকে কৰে কি ক'ব ইমান বাধা দিয়া সত্ত্বেও তেওঁলোকে এনেকুৱা এটা কাম কৰে তো উপায় নাই এতিয়া দেখিছে ইয়াতে একো ক'ব নোৱাৰে আগৰ দৰেই কৈছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সো আজিলৈ বাই